আজি আমি আলোচনা কৰিম ক্লাস 6 সায়েন্স চ্যাপ্টার 5 কিছুমান এমসিকিউ চ্যাপ্টাৰৰ নাম হল দ্ৰব্যৰ পৃথকীকৰণ। এটা আমি প্ৰথমটো কোৱেশ্চনলৈ আহো। প্ৰথমটো কোৱেশ্চন দিয়া আছে আমাৰ ঠাৰিৰ পৰা শস্য পৃথক কৰাৰ প্ৰক্ৰিয়াটো কি বোলা হয়? কাটা, মৰণা মৰা, মথন আৰু কটাই। শুদ্ধ উত্তৰটো হ'ব মৰণ মৰা। আমি 2 নম্বৰ প্ৰশ্নলৈ আহো। মিশ্ৰণৰ পৰা উপাদানবোৰ পৃথক কৰাৰ পদ্ধতিটো কি বোলে? কটা, মৰণা মৰা, মথন নে জৰা? শুদ্ধ উত্তৰটো হ'ব জৰা। 3 নম্বৰ প্ৰশ্ন খেতিয়কে জৰা পদ্ধতিটো সাধাৰণতে শস্যৰ কেনেকুৱা উপাদানবোৰ পৃথক কৰিবলৈ ব্যৱহাৰ কৰে? অপচন কেইটালৈ আহো আমি। গধুৰ, গুটি আৰু পাতল টুকুৰা বা বাকলি, ঠাৰিবোৰ আৰু মাটি, পানী আৰু তেল, গছ আৰু ফুল। শুদ্ধ উত্তৰটো হ'ব গধুৰ, গুটি আৰু পাতল টুকুৰা বা বাকলি গুচাবৰ কাৰণে। 4 নম্বৰ প্ৰশ্নলৈ আহো। বাকলিৰ কণিকা বিলাক কেনেকৈ আঁতৰোৱা হয়? 4টা অপচন আছে, চাই লওঁ। পানীৰ সহায়ত, মাটিৰে ঢাকি, বতাহৰ সহায়ত, তাপৰ দ্বাৰা। শুদ্ধ উত্তৰটো হ'ব বতাহৰ সহায়ত। 5 নম্বৰ প্ৰশ্নটোলৈ চাওঁ। পৃথক হোৱা বাকলিবোৰ কি হিচাপে ব্যৱহাৰ হয়? পোহৰ হিচাপে, গৰু ম'হৰ আহাৰ হিচাপে, ৰন্ধাৰ ইন্ধন হিচাপে, শস্য ধুৱাবলৈ। শুদ্ধ উত্তৰটো হ'ব গৰু ম'হৰ আহাৰ হিচাপে। আটা মিলত ঘেঁহু গুৰি কৰাৰ আগত কি আঁতৰাই লোৱা হয়? পানী আৰু মাটি, তেল আৰু গেছ, ঠাৰিবোৰ নে বাকলি আৰু শিলবালি? শুদ্ধ এনচাৰটো হ'ব বাকলি আৰু শিলবালি। 7 নম্বৰলৈ প্ৰশ্ন। ভাত বা দাইল ৰন্ধাৰ আগতে চাউল আৰু দাইল কিয় ধোৱা হয়? ভাত বা দাইল ৰন্ধাৰ আগতে আমি চাউল আৰু দাইল কিয় ধুই লওঁ? অপচন কেইটালৈ চাই লওঁ। ৰং সলনি কৰিবলৈ, ঘেঁহু মিহলি কৰিবলৈ, ধূলি আৰু মাটি আঁতৰাবলৈ নে পানী বচাবলৈ? শুদ্ধ উত্তৰটো হ'ব ধূলি আৰু মাটি আঁতৰাবলৈ। আমি 8 নম্বৰ প্ৰশ্নলৈ চাওঁ। গধুৰ উপাদানবোৰ মিশ্ৰণৰ তলিত জমা হোৱা প্ৰক্ৰিয়াটো কি বোলে? আশ্ৰাৱণ, অৱক্ষেপণ, মৰণা মৰা বা জৰা? শুদ্ধ উত্তৰটো হ'ব অৱক্ষেপণ। 9 নম্বৰ প্ৰশ্নলৈ আহো। যেতিয়া মিশ্ৰণৰ ওপৰৰ পানীখিনি আঁতৰোৱা হয় সেই প্ৰক্ৰিয়াটো কি বোলে? যেতিয়া কি হয়? যেতিয়া মিশ্ৰণৰ ওপৰৰ পানীখিনি আঁতৰোৱা হয় সেই প্ৰক্ৰিয়াটো কি বোলে বুলি সুধিছে। অপচনলৈ চাওঁ। আশ্ৰাৱণ, অৱক্ষেপণ, মিহলি কৰা বা জৰা? শুদ্ধ উত্তৰটো কি হ'ব? আশ্ৰাৱণ। 10 নম্বৰ প্ৰশ্নলৈ চাওঁ। আশ্ৰাৱণ প্ৰক্ৰিয়াৰ উদ্দেশ্যটো কি? সুধিছে আশ্ৰাৱণ প্ৰক্ৰিয়া যে ইয়াৰ উদ্দেশ্যটো কি? আমি অপচনখিনি চাই লওঁ। মিশ্ৰণ বা মিহলি কৰা, শস্য বৃদ্ধি কৰা, পানী শুকুৱাই দিয়া, পানীৰ পৰা মাটিৰ কণা আঁতৰোৱা। শুদ্ধ উত্তৰটো হ'ব পানীৰ পৰা মাটিৰ কণা আঁতৰোৱা। 11 নম্বৰ প্ৰশ্ন। ফল মূল আৰু শাক পাচলিৰ ৰস হোৱাৰ আগতে কি প্ৰক্ৰিয়া কৰা হয়? ৰস গৰম কৰা হয়, বীজ আৰু গোটা ঘাঁহ চেকি পৃথক কৰা হয়, ৰস মিহলি কৰা হয়, ৰস কঢ়িয়াই লোৱা হয়। শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 2। ঠিক আছে, এতিয়া আমি যাওঁ 12 নম্বৰ প্ৰশ্নলৈ। ঘৰত চানা পানী প্ৰস্তুত কৰিবলৈ কি প্ৰণালী ব্যৱহাৰ কৰা হয়? ঘৰত চানা পনীৰ প্ৰস্তুত কৰিবলৈ কি প্ৰণালী ব্যৱহাৰ কৰা হয়? পৰিশ্ৰাৱণ নে জৰা নে আশ্ৰাৱণ নে মৰণা মৰা? শুদ্ধ উত্তৰটো হ'ব পৰিশ্ৰাৱণ। 13 নম্বৰ প্ৰশ্নলৈ আহো। চানা তৈয়াৰ কৰাৰ সময়ত কেনেকৈ মিশ্ৰণ পৃথক কৰা হয়? গৰম কৰি নে পাত্ৰত ৰাখি নে মিহি কাপোৰ বা চেকনিৰে বা পানীত ধুই? শুদ্ধ উত্তৰটো হ'ব মিহি কাপোৰ বা চেকনি। যেতিয়া আমি পনীৰ বনাওঁ, পনীৰখিনি সেই পানীৰ পৰা ওলাবৰ কাৰণে আমি কি কৰোঁ? চেকনিৰ পৰা চেকিহে আমি পনীৰ বনাওঁ। এতিয়া আমি 14 নম্বৰ প্ৰশ্নলৈ আহো। পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বোলে? পানী যেতিয়া ভাপ হৈ বায়ুৰ লগত মিলি যায় সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? পৰিশ্ৰাৱণ নে বতাহ অশ্ৰাৱণ নে বাষ্পীয় ভৱন? শুদ্ধ এনচাৰটো হ'ব বাষ্পীয় ভৱন। বাষ্পীয় ভৱন প্ৰক্ৰিয়াৰ ফলত কি হয়? পানী ভাপলৈ পৰিৱৰ্তন হয়, পানী ঠাণ্ডা হয়, পানী জমা হয় নে পানী গৰম হয়? শুদ্ধ উত্তৰটো হ'ব পানী ভাপলৈ কি হয়? পৰিৱৰ্তন হয়। 16 নম্বৰ প্ৰশ্ন। যেতিয়া পানীৰ ভাপ ঠাণ্ডা গধুৰ থালখনৰ সংস্পৰ্শলৈ আহে তেতিয়া কি হয়? পানী ভাপলৈ পৰিৱৰ্তন হয়, পানী ঠাণ্ডা হয়, পানী জমা হয়, পানীৰ ভাপ ঘনীভূত হয় আৰু জুলীয়া পানী সৃষ্টি হয়। শুদ্ধ এনচাৰটো হ'ব 4 নম্বৰটোৱে। ঠিক আছে, এতিয়া আমি 17 নম্বৰ প্ৰশ্নলৈ আহো। পানীৰ ভাপ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বোলে? পানীৰ ভাপ জুলীয় পদাৰ্থলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটো কি বোলে? পৰিশ্ৰাৱণ, ঘনীভৱন, আশ্ৰাৱণ নে বাষ্পীয় ভৱন? শুদ্ধ এনচাৰটো হ'ব ঘনীভৱন। ঠিক আছে, 18 নম্বৰ প্ৰশ্নলৈ আহো। বাষ্পীয় ভৱনৰ সময়ত জুলীয়া পদাৰ্থ কেনেকৈ পৰিৱৰ্তিত হয়? অপচনটোলৈ চাওঁ আমি। চুলিলৈ গঠিত হৈ, ভাপলৈ কঠিন হৈ। শুদ্ধ উত্তৰটো হ'ব ভাপলৈ। 19 নম্বৰ প্ৰশ্ন। পৰিশ্ৰাৱণ কিদৰে ব্যৱহাৰ কৰা হয়? অপচনটোলৈ চাওঁ আমি। পৰিশ্ৰাৱণ কিদৰে ব্যৱহাৰ কৰা হয়? কঠিন আৰু তৰল উপাদান
উপাদান পৃথক কৰিবলৈ তাপ প্ৰয়োগ কৰিবলৈ উপাদান মিহলি কৰিবলৈ নে শীতল কৰিবলৈ শুদ্ধ উত্তৰটো হ'ব কঠিন আৰু তৰল উপাদান পৃথক কৰিবলৈ আমি তে 20 নম্বৰ প্ৰশ্নলৈ আহো যত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য পূৰ্ণৰূপে দ্ৰৱীভূত নহয় সেই দ্ৰব্যটো কি বোলে যত নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য পূৰ্ণৰূপে দ্ৰৱীভূত নহয় সেই দ্ৰব্যটো কি বোলে অপচনলৈ চাও অসম্পূৰ্ণ দ্ৰব্য সংপৃক্ত দ্ৰব্য 3 নম্বৰটো হল অদ্ৰৱীভূত দ্ৰব্য 4 নম্বৰটো হল পূৰ্ণ দ্ৰব্য আমাৰ শুদ্ধ উত্তৰটো হল অপচন 2 ঠিক আছে